হেল্ল' এভৰিৱান, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা বইল মাছৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ব'লকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু এয়া মই প্ৰথমতে মাছ কেইপিচ ধুই লৈছোঁ, 4 পিচ লৈছোঁ যিহেতু মানুহ আমাৰ 4টা। আৰু এয়া পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া আৰু কেঁচা বিলাহী লৈছোঁ। আৰু এয়া পানীটো যিহেতু উতল আহিলে, উতল অহাৰ লগে লগে মই মোৰ মাছ কেইপিচ দি দিম। এয়া মাছ কেইপিচ দি দিছোঁ এপিচ এপিচকৈ। আচলতে পানীটো উতল আহিলেহে দিব লাগে মাছ কেইপিচ, নহ'লে বেয়া। আৰু সোৱাদ অনুযায়ী মই অলপ নিমখ দিলোঁ। আৰু এয়া মই পিচি থোৱা নহৰু কেইপিচ দিলোঁ আৰু পিঁয়াজকেইটা দি দিলোঁ, পিঁয়াজ কেইপিচ। আৰু লগতে মই কাটি থোৱা জলকীয়াটো দি দিলোঁ। আপোনালোকে সোৱাদ অনুযায়ী জলকীয়া দিব পাৰে। আৰু লগতে মই এতিয়াও যিহেতু উতল আহিলে আৰু মই আলু বহুত বেছি ভাল পাওঁ কাৰণে বিলাহীৰ লগতে 2 পিচমান আলু এড কৰি দিলোঁ। যিহেতু মই আলুটো প্ৰথমতে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ। আৰু অলপ দেৰি 15-20 মিনিটমান ঢাকন মৰাৰ পিছত এয়া মোৰ মাছটো প্ৰায় হৈ গৈছে, বইল মাছটো। প্ৰথমতে যিহেতু মাছ কেইপিচ উতলাই ল'লোঁ। আৰু এয়া ফাইনেলি মোৰ বইল মাছৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু খুব কম টাইমতে হয়। আৰু ভিডিঅ'টো চাই কেনে লাগিলে ক'ব। আৰু এই ঝটপট ৰেচিপিটো মানে খুব টেষ্টি আৰু মোৰ খুব প্ৰিয়। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই, লাভ ইউ।